পাখি পাখি এই মন পাখি লগা মোর মন পাখি মেলি যাও উড়ি উড়ি পাখি মেলি যাও উড়ি। হাই মই কলল বৰঠাকুৰ আপোনালোকে চাই আছে আছামিজ মিক্সাৰ এণ্ড প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু ঘণ্টাটো বজাব নাপাব। কলল দা আপুনি প্ৰথম গান গাম বুলি কেতিয়া ভাবিছিলে? প্ৰথম একচুৱেলি মই গান গাম বুলি ভবা নাছিলোঁ। মই এজন খুব ভাল মিউজিচিয়ান হ'ম বুলিহে ভাবিছিলোঁ। মইতো খুব ঢুলকি বজাইছিলোঁ সৰুতে। মোৰ আমাৰ ঘৰত আছিলে সেই এনভাইৰমেণ্টটো আছিলে, তবলা হাৰমনিয়াম গীটাৰ গোটেই সেই এটা ধুনীয়া মহল এটা আছিলে। তো চবেই কোনোবাই নহয় কোনোবাই গান গায়, কোনোবাই নহয় কোনোবাই বজায়। তো তেনেধৰণে মই আচলতে সৰুতে তবলাও বজাইছিলোঁ, ঢোলকো বজাইছিলোঁ। তো সেই তেনেকৈ ভাবিছিলোঁ ভাল লিডাৰিষ্ট হ'ম। কিন্তু তাৰপিছত নাজানো কেনেকৈ মই গান গাবলৈ ল'লোঁ, মই ইমান নিজেই গম নাপালোঁ। আচলতে গানবোৰ গুণগুণাওঁ, হাৰমনিয়ামত এইবোৰ বজাবলৈ ট্ৰাই কৰোঁ গানবোৰ। তেনেকৈ সময় পালেই তেনেকৈ মিউজিকৰ মাজত থাকোঁ। আৰু মই প্ৰথম বৰগীত গাইছিলোঁ নামঘৰত, আৰু এটা কম্পিটিশ্যন আছিলে। আচলতে চবেই গ'ল তই পাৰিবি গা বা উৎসাহ দিলে ঘৰৰ মানুহবোৰে। মই বৰগীতটো গাই পেলাই তাতে ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ। তো সেই ফাৰ্ষ্ট প্ৰাইজটো পোৱাৰ পাছত মোৰ মানে বহুত উৎসাহ পালোঁ আৰু ভাবিলোঁ মই গান গাব পাৰিম চাগে। তাৰপাছত তেনেকৈ দুই এটা তেনেকুৱা কম্পিটিশ্যনত মই যোগদান কৰিছিলোঁ সেই সময়ত। আৰু বহুত দূৰ গৈ পেলাই কম্পিটিশ্যন কৰোঁ। গোটেই অল আছাম বেচিছত কম্পিটিশ্যনবোৰ আগতে খুব হৈছিলে আৰু খুব ভাল লাগিছিলে আৰু বহুত বস্তু শিকিব পাৰিছিলোঁ। আৰু ভাল ভাল অসমৰ খ্যাতনামা জাজ যিসকলে লগ পাইছিলোঁ তেওঁলোকৰ পৰা বহুত বস্তু শিকিছিলোঁ। আৰু পুৰণি গীতবোৰ আচলতে কপি কৰোঁ, বা জয়ন্তদাৰ গীত কিছুমান আছে, ভূপেন দাৰ গীত কিছুমান আছে, কিশোৰ কুমাৰ, লতা মংগেশকাৰৰ এই সকলোবোৰ গীতৰ কিছুমান কম্পিটিশ্যন পাতে। আৰু তাত কি হয়, সেই পাৰ্টিকুলাৰ সেই ছিংগাৰজনৰ গান যেতিয়া আমি গাবলৈ যাওঁ, আৰু প্ৰতিটো গানত এটা বৰ ধুনীয়া ধুনীয়া হেৰি থাকে, কাম থাকে গায়কৰ বহুত। তো সেই বস্তুটো সেই গোটেইখিনি বস্তু তাৰমানে সেই গানটো গাওঁতে শিকা হৈছিলে। সেইটো এটা ধুনীয়া এক্সপিৰিয়েঞ্চ, আৰু সেইটো কাৰণে চাগে আজি গান গাই আছোঁ। ইনস্পিৰেশ্যন বহুত গীতৰ পৰা পাইছোঁ, পুৰণা বহুতো শিল্পীৰ পৰা। এতিয়ালৈকে আপুনি টোটেল কিমানমান গীত গাইছে? কিবা মানে ৰেকৰ্ডিং মই খুব কমেও 1000ৰ ওচৰা-ওচৰি মই গাইছোঁ, 1000ৰ ওপৰতে গাইছোঁ চাগে। প্ৰথম এলবাম কি আছিল আপোনাৰ? প্ৰথম এলবাম হিচাপে ক'বলৈ গ'লে এইটো তোমাক কাষত পালে বুলি, যিটো মানে গোলাঘাটৰ পৰা আহিছিলোঁ মই ইয়াত গীত গাবলৈ। সেইটো মোৰ চ'ল' এলবাম নাছিলে, মই তাত এটা গান গাইছিলোঁ, তৃষ্ণা দেৱীয়ে গাইছিলে, আৰু গোলাঘাটৰ কেইবাজনো শিল্পী আছিলে। সেই সকলোৱে মিলি পেলাই এটা এলবাম হৈছিলে। তাৰপিছত মই অকলে তোমাৰ মৰমে বুলি এটা এলবাম কৰিছিলোঁ। সেইটো গোৱালপাৰা এজন মোৰ খুব ভাল ককাইদেউ শ্যামল পাটগিৰি, তেখেতে মোক তেখেতৰ প্ৰয়োজন আছিল, তেখেতে মোক উৎসাহ দিছিলে, তেখেতে গোটেই কামখিনি তেখেতেই কৰিছিলে। তো মই সেই এলবামটো কৰাৰ পাছত গোটেই ষ্টুডিঅ'ৰ লাইনৰ যিবোৰ কথা বা মানুহবোৰ লগ পালোঁ, সেই তেনেকৈ মই আচলতে ষ্টুডিঅ' লাইনত আহিলোঁ। তাৰপাছত ইটোৰ পাছত ইটো গান গাবলৈও পালোঁ। বোলছবিও প্ৰায় মই 15-20খনমান বোলছবিত গীত গাইছোঁ। প্ৰথম বোলছবি কি আছিলে? সৰু বোৱাৰী। কোনটো গান আছিলে? সৰু বোৱাৰীত এটা বিয়া নাম আছিলে, সেইটো মই গাইছিলোঁ। আৰু তেনেকুৱা কিবা উল্লেখযোগ্য কিবা? মই চোৰেঞ্চৰ পুতেকত গাইছিলোঁ, কাণে কাণে কৈ যোৱা। এইটো যতীন দা আৰু প্ৰস্তুতি বাই বৰ ধুনীয়া ডান্স কৰিছে। তাৰপিছত মানস ৰবিনৰ কাদম্বৰীত গাইছোঁ মই। কাদম্বৰীত জিকি জিন্দা বুলি এটা গান আছে, সেইটো গাইছোঁ। তাৰপিছত সুমনত গাইছোঁ জুবিন দাৰ লগত, মৰিয়ে যাওঁ হাঁহি হাঁহি, যিটো জীপত উঠি পেলাই এইটো গায়, যতীন দা আছিলে, সেইটো গান মই গাইছোঁ। তাৰপাছতে আৰু কেইবাখনো বোলছবিত তেনেকৈ গাবলৈ সুযোগ পাইছোঁ। আপোনাৰ এটা বহুত ছুপাৰ হিট ছং চাগে, শ্বিলঙৰে গধূলি, ওৱান অফ দ্য ছুপাৰ হিটৰ ভিতৰত। এইটো কেতিয়া ওলাইছিলে, কিমানমান ভিতৰত? আমি শুনি আছোঁ, কেতিয়া ওলাইছিলে? 2005ৰ গান। এলবামৰ গান নে চ'ল'? সেইটো এলবাম আছিলে, এইটো ছিংগল এলবাম, মোৰ চ'ল' এলবাম। চ'ল' এলবাম বুলি ক'লে ভুল হ'ব। তাত হেমেন শৰ্মা বুলি বিশ্বনাথ চাৰিআলিৰ ল'ৰা এজনে, মোনাবাৰী ডিষ্ট্ৰিক্টৰ, গোটেই এলবামটো মানে তেখেতেই কৰিছিলে সেই সময়ত প্ৰয়োজনা। তাতে মই সেই শ্বিলঙৰ গধূলি গানটো সন্নিৱিষ্ট কৰিছিলোঁ আৰু মই গাইছিলোঁ। আৰু তেখেতৰো এটি গান আছিলে, কমপ্লিটলি মোৰ চ'ল' এলবাম নাছিলে। তো সেই গানটো ৰাইজে খুব আদৰি লৈছিলে। এতিয়াও মই য'ত যাওঁ সেই গানটো গাবলৈ কয়। আৰু
এতিয়ালৈকে মই সেইটো কোনো পিকচাৰেশ্যন কৰা নাই নতুনকৈ মই আকৌ কৰিব মানে পিকচাৰেশ্যন কৰিম বুলি ভাবিছোঁ ৰাইজে সোনকালে চাবলৈ পাব নিশ্চয় নিশ্চয় এইবাৰ আহিছোঁ আমাৰ এইবাৰ বিহু আহি আছে আমাৰ অতি সোনকালে অসমৰ বিভিন্ন ঠাইত আপোনাৰ বহুত ফাংচন আছে চাগে হয় হয় চ' আপুনি এইবাৰ নিশ্চয় কৰিব চ' প্ৰতিবাৰে কৰি আহিছে হয়তো কৰি আহিছে ন যিমান যেতিয়াৰ পৰা আছে প্ৰতি বছৰ মাজতে কৰাও নেকি নাই নাই মই প্ৰতিটো বছৰে মই এতিয়ালৈকে গুৱাহাটীত যিমান বছৰ থাকিলোঁ প্ৰতিটো বছৰতে বিহু মঞ্চ কৰা হয় আৰু খুব আমি আগতে এটা দিনত 3খনকৈ শ্ব' কৰিছিলোঁ গুৱাহাটীত লোকেল যিবোৰ শ্ব' থাকে 3খন শ্ব' আমি একেদিনত কৰোঁ হয় আজিকালি সিমানখিনি কৰিব পৰা নাযায় আচলতে আগৰ কথাটো অকণ বেলেগ আছিলে এতিয়া অনুষ্ঠানবোৰ বেলেগ ধৰণৰ হ'ল তো আমি 1 বা 2খন প্ৰগ্ৰেম কৰোঁ গুৱাহাটীত থাকিলে মেক্সিমাম 1খনেই কৰা হয় আৰু দূৰৰ কিছুমান ঠাইলৈ আমি প্ৰায় 15-20 দিনৰ কাৰণে ওলাই গৈছিলোঁ আজিকালিও সেই আপাৰ আছামৰ শ্ব' থাকিলে আমি প্ৰায় 15 দিনমান আমি এইফালে নাথাকোঁ আৰু টাইম টেবুল বান্ধি পেলাই সেই ইফালে হোটেল চোটেল এনেকৈ লৈ আমি থাকোঁ আৰু তেনেকৈ বুকিংছবোৰ হৈ আছে এইবাৰ আমি জানিব বিচাৰিম এইবাৰ আপোনাৰ মাননী হিচাপে আমাৰ দৰ্শকে জানিব বিচাৰিব যদি কোনোবাই আপোনাক বুকিং কৰিব বিচাৰি আছে গুৱাহাটীত বা বাহিৰত গুৱাহাটীত কিমান বাহিৰত কিমান চবচে প্ৰথম কথা হৈছে মাননীটো মোৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ কথা সকলোৰে কাৰণে শিল্পী আমি দুটামান ৰাইজৰ টকা পায়ে আমি তেনেকৈয়ে চলি আছোঁ কিন্তু মই এটা বস্তু সদায় গুৰুত্ব দিওঁ মই যিমান পাৰোঁ কমত অনুষ্ঠানখন কৰিবলৈ সদায় ট্ৰাই কৰোঁ আৰু ভিতৰুৱা কিছুমান গাঁৱত কিছুমান ঠাই থাকে যিবোৰ ঠাইত আমাক আচলতে টেলিভিশ্যনত বা এনেকৈ আজিকালি দেখা পায় ইউটিউবত কিন্তু আমাৰ কাষৰ পৰা পাবলৈ বহুত তেওঁলোকে আশা কৰে তো সেই তেনেকুৱা ধৰণৰ ঠাইত কেতিয়াবা এনেকুৱা হয় তেওঁলোকৰ সিমানখিনি আমাক পাৰিশ্ৰমিক দিব নোৱাৰে তো সেইটো কাৰণে কিছুমান এনেকুৱা ধৰণৰ অনুষ্ঠান আছে য'ত মই পইচাটোতকৈ বেছি গুৰুত্ব দিওঁ সেই মানুহখিনিয়ে মৰমটো সেই মানুহখিনিৰ আন্তৰিকতাটো সেই মানুহখিনিয়ে মোক যিখিনি মৰম দিব আশীৰ্বাদ দিব সেইটো মই পইচা দি জুখিব নোৱাৰোঁ কেতিয়াও তো সেইকাৰণে মই কিছুমান ঠাইত বহুত কম্প্ৰমাইজ কৰি পেলাইও যাবলৈ বিচাৰোঁ যাতে সেই গাঁওখনৰ ভিতৰৰ মানুহখিনিক মই দেখা পাওঁ সেইটো এটা মানে মোৰ অনুভৱ মই নিজে অনুভৱ কৰোঁ সেই বস্তু তেওঁলোকে মোৰ সেই যিখিনি আদৰ বা মৰম কৰিব সেইখিনি মই টকা পইচা দি কেতিয়াও জুখিব নোৱাৰোঁ সেইটো কাৰণে মই তেনেকুৱা সিমান বেছি টকা নলওঁ কিন্তু তাৰ মাজতে যিখিনি আমাৰ পাৰিশ্ৰমিক প্ৰয়োজন হয় আমাৰ খৰচা পাতি থাকে গাড়ী ঘোঁৰা লৈ তেল পৰা আৰম্ভ কৰি বা আমাৰ মোৰ লগত গোটেই টিমটো জড়িত হৈ থাকে প্ৰতিটো মিউজিচিয়ানৰ প্ৰতিজন হেৰি মানে শিল্পীৰ এটা পাৰিশ্ৰমিক হিচাপে মই দিব লাগে সেই হিচাপে অনুষ্ঠানবোৰ ৰখা হয় আৰু এইবাৰ গুৱাহাটীৰ ভিতৰত মই কৰি আছোঁ 1,30,000 1,20,000 আৰু গুৱাহাটীৰ পৰা দূৰত্ব অনুযায়ী আমি তেনেকৈ ৰেটটো বঢ়াবলগীয়া হয় কাৰণ খৰচাবোৰ তেনেকৈ বাঢ়ি যায় এতিয়া আমি ধৰক 500 কিলোমিটাৰ দূৰত গ'লে আমাৰ গাড়ীৰ খৰচাৰ পৰা আৰম্ভ কৰি সমস্তখিনি বাঢ়ি যায় তেনেকুৱাত কিছুমানত আমি 2,20,000 এনেকৈ লওঁ কিছুমানত 1,80,000টো যাবলগীয়া হয় এনেকুৱা ধৰণৰ আমি চাই পেলাই ৰাখোঁ নিশ্চয় থেংক ইউ মই আগতে শুনিছিলোঁ যে কলৰ বৰঠাকুৰ জুবিন গাৰ্গৰ ভায়েক না কিবা সম্পৰ্ক ভায়েক বুলি শুনিছোঁ মই নিজৰে ভায়েক বোলে বৰঠাকুৰ আগতে বৰঠাকুৰ চ' সেই খবৰটোত কিমান সত্যতা আছে বাৰু এতিয়াতো ভায়েক নহয় বহুতে জানে বাৰু কিন্তু কিবা সম্পৰ্কীয় হয়নে কি এইটো একচুৱেলি আশা কৰিব লাগে নহয় আমাৰ বামুণ মানুহবোৰ ক'ৰবাত নহয় ক'ৰবাত কিবা এটা ৰিলেশ্যন থাকে মানে বহুত দূৰ সম্পৰ্কৰ হৈ পেলাই তেনেকুৱা ধৰণৰ সম্বন্ধৰ মানুহ ওলাই যায় জুবিন দাৰ ক্ষেত্ৰত বহুতেই মোক কয় বহুতে আচলতে য'ত মই আগতে যিমানবোৰ অনুষ্ঠান কৰিবলৈ যাওঁ জুবিন দা আপোনাৰ দাদা হয় নেকি আৰু তাৰ মূল কাৰণ আৰু এটা হৈছে জুবিন দাৰ গান খুব বেছি গাইছিলোঁ মই আপোনাৰ ভইচটো মিল আছে আমি ভাবিছিলোঁ এইটো বহুতে কয় কিন্তু মই বুজি নাপাওঁ একচুৱেলি মই নিজে গাঁৱৰ কাৰণে আচলতে নাজানো অলপ কিবা আছে যেন লাগে জুবিন দাই যিমান ধুনীয়া গায় মই সিমান ধুনীয়া গান গাব নাজানো মই নিজেই জানো জুবিন দাৰ ভইচটোৰ কথাই বেলেগ তথাপিও মই সদায় ট্ৰাই কৰোঁ কিন্তু এটা কথা মই জুবিন দাৰ গানবোৰ অনুকৰণ কৰিছিলোঁ যেতিয়া মই গাইছিলোঁ খুব বেছিকৈ জুবিন দাৰ দৰেই গাবলৈ মই ট্ৰাই কৰিছিলোঁ বা আজি কিশোৰ কুমাৰৰ গান এটা গাবলৈ গ'লে মই কিশোৰ দাই যেনেকৈ গাইছে সেই বস্তুটো সদায় মানে ট্ৰাই কৰোঁ যাতে শুনাত একেই নিচিনা লাগক তো বস্তুটো বেলেগ এজন মানুহে গোৱা নিচিনা নালাগক কিন্তু যিমান ট্ৰাই কৰিলেও মোৰ টনটোতো ওলাবই আল্টিমেটলি আৰু জুবিন দাৰ টনটো বেলেগ কিশোৰ দাৰ টন বেলেগ চবৰে বেলেগ বেলেগ টন তো আল্টিমেটলি মই সদায় ট্ৰাই কৰোঁ যে মই 100% কিয় নোৱাৰোঁ মই পূৰা এইখিনি বস্তুটো এনেকুৱা দিছে মই এনেকৈ ট্ৰাই কৰোঁচোন তো মই সেই তেনেকুৱা ধৰণে গানবোৰ গাইছিলোঁ আৰু জুবিন দাৰ একচুৱেলি
সেই সময়ত যেতিয়া মই গুৱাহাটী প্ৰথম আহোঁ জুবিন দাৰ মেক্সিমাম গানবোৰ ষ্টেজত চলি বা গাবলগীয়া হয় আজিকালি মোৰ নিজৰ গানো গাবলৈ ৰিকুৱেষ্ট কৰে তাৰ লগতে পুৰণি কিছুমান শিল্পী আছে জয়ন্ত দাৰ গান গাওঁ মই ভূপেন দাৰ গান গাওঁ আৰু দীপেন বৰুৱাৰ গান গাওঁ তো সেই সকলো মানে গানবোৰ আচলতে গাবলৈ যাওঁতে অনুকৰণ কৰোঁতে সেই একেই নিচিনা কৰিবলৈ যাওঁতে সেই একে শুনা পায় চাগে কেতিয়াবা সেইটো আৰু এতিয়া সম্পৰ্ক কিবা সম্পৰ্কটো একচুৱেলি মই নিজেও নাজানো কিন্তু মোৰ মানে আমাৰ যোৰহাটত অৰিজিনেল ঘৰ পুলিবৰ সৰুচৰাইত তাত মোৰ ককাহঁতৰ জন্ম তাত আমাৰ এতিয়াও ঘৰ আছে তো আমাৰ ককাহঁতৰ লগত জুবিন দাৰ মা দেউতাকৰ মানে তই তাইকে মতা এনেকুৱা ধৰণৰ এটা হেৰি মই এনেই কাৰোবাৰ মুখত শুনিছিলোঁ তো কিন্তু একচুৱেলি ৰিলেশ্যনটো মই একচুৱেলি আজিলৈকে গম নাপাওঁ দূৰ সম্পৰ্ক বংশৰ আৰু তেওঁলোকে বৰঠাকো লিখে মানে জুবিন দাই গানটো একচুৱেলি হেৰি লিখে গোত্ৰটো লিখে কিন্তু অৰিজিনেলি তেওঁলোকো বৰঠাকুৰে হয় তো আল্টিমেটলি সেই কিবা এটা ৰিলেশ্যন আমাৰ চাগৈ আছে দূৰ সম্পৰ্কৰ সেইটো কাৰণে আৰু জুবিন দাক নিজৰ দাদা বুলিয়ে ভাবোঁ আৰু বহুতে আচলতে সদায় সোধে যে জুবিন দা আপোনাৰ দাদা হয় নেকি মই কেতিয়াও নহয় বুলি ক'বলৈ বেয়া পাওঁ কাৰণ জুবিন দা মোৰ নিজৰ দাদা নিচিনাকৈ ভাবোঁ চ' এই মুহূৰ্তত আপুনি জুবিন দাৰ কিবা গান কিবা মনত আছে নেকি অকণমান কিবা গাইব নেকি জুবিন দাৰ বহুত গান গাইছোঁ মই তথাপিও অকণমান জুবিন দাৰ নিচিনা ভইচত জুবিন দাৰ নিচিনা ভইচত গাবলৈ হ'লে জুবিন দাৰ বহুত গান আছে মই পাহৰিছোঁ পাখি পাখি এই মন পাখি লগা মোৰ মন পাখি মেলি যাউৰি উৰি পাখি মেলি যাউৰি জাকি মাৰি গইনা মেৰি অহা পদূলি বুতৰীয়া লৰালি উৰি পাখি মেলি যাউৰি দেউতাৰ হাঁহিৰে আইৰ সতে উমলি ৰ'দে বৰষুণে ধেমালি আজৰি সেই আবেলি উৰি পাখি মেলি যাউৰি ফেণ্টাষ্টিক ছুপাৰ নাইট লাগে চকুমুদি শুনিলে বহুত নম্বৰত গাইছোঁ সেইকাৰণে একেই নহ'ব পাৰে এতিয়া কিন্তু আগতে মই একেই গাইছিলোঁ কিন্তু একেই টাইপ গাবলৈ ট্ৰাই কৰোঁ আচলতে একেই গাইছিলোঁ নহয় সদায় ট্ৰাই কৰোঁ যে একেই দেউতাৰ হাঁহিৰে এইবোৰ ৰেবোৰ বেলেগ ধৰণে কয় জুবিন দাই আইৰ সতে উমলি ৰ'দে বৰষুণে ধেমালি আজৰি সেই আবেলি উৰি পাখি মেলি যাউৰি এনেকুৱা ধৰণৰ কিছুমান ফিলিংছ আছে বৰ ধুনীয়া বিৰাট ধুনীয়াকৈ গাই আচলতে আপুনি অনুষ্ঠান পৰিৱেশন কৰিব যাওঁতে এনেকুৱা কিবা ফানি বা কিবা কমেডি কিবা মুহূৰ্ত আছে নেকি ঘটনা আছে নেকি যদি আপুনি শ্বেয়াৰ কৰিব বিচাৰে আমাৰ ভিউৱাৰসকলৰ লগত তেনেকুৱা বহুত আছে মনত থকা কিবা মানে বহুত স্মৃতি আছে আমি ফাংচন কৰিব যাওঁতে আচলতে উৎপাতটো বেছি কৰোঁ আমি আৰু আগতে আমি বাছ ডাঙৰ চিটি বাছ এখন লৈ যাওঁ গোটেই ঢালাই পাৰোঁ তাত ঢালাই পাৰি আমি মিউজিচিয়ান ছিংগাৰ চাউণ্ডৰ মানুহ গোটেই সোপা আমি একেলগে তাতে ঢালাই পাৰি টাচ চাচ খেলি ধুনীয়া একদম এটা ঘৰত থকা নিচিনাকৈ যাওঁ আৰু তো সেই তেনেকুৱা পৰিস্থিতিত মানে যাওঁতে আমাৰ বহুতো স্মৃতি আছে য'ত আমি সেই স্মৃতিবোৰ কেতিয়াও পাহৰিব নোৱাৰোঁ গৈ পেলাই ধাবাত আমি ভাত পানী খাওঁ একেলগে নাচোঁ ঢোল চোল নমাই গান চান গাই উৎপাত কৰি যাওঁ বিয়াত পাৰ্টিকুলাৰ তেনেকুৱা মুভমেণ্ট কমেডি নহয় এইটো বহুত চিৰিয়াছ এটা চিৰিয়াছটো কেনেকুৱা এইটো মই একচুৱেলি সৰভোগত প্ৰগ্ৰেম কৰিব গৈছিলোঁ এবাৰ গান চান গাই মোৰ লাষ্টৰ যিটো গান ৰাতিপুৱা 4টামান বাজিছে আৰু আগতে ফাংচনবোৰ আমাৰ ৰাতিপুৱালৈকে পোহৰ নোহোৱালৈকে আমাৰ এৰি নিদিয়ে তাৰমানে যেতিয়াতে উঠাওক ফাংচন তাৰমানে পোহৰ ওলালেহে শেষ হ'ব তাৰমানে লাষ্টত কিছুমান দাঁত ব্ৰাছ কৰি পেলাই আহি থাকে দাঁত ব্ৰাছ কৰিলে আমি গানেই গাই আছোঁ তো তেনেকুৱা ধৰণৰ স্মৃতি আছে এতিয়া সৰভোগত মই এখন শ্ব' কৰিব গৈছিলোঁ আপুনি দাঁত ব্ৰাছ কৰালৈকে কেইখনমান ফাংচন গান গাইছে বহুত গাইছোঁ ন এইবোৰ ডিঙি বিষ হৈ যায়গৈ আমাৰ আৰু অকল বিহু গাব লাগে অকল বিহু ৰাতিপুৱা টাইমত বেলেগ গান নুশুনে মানে অকল বিহুবোৰ গাব লাগে তো সেইটো এটা ডাঙৰ এক্সপিৰিয়েঞ্চ আৰু একচুৱেলি অসমৰ এইটো এটা বিৰাট মানে আচৰিত কথা কোনো ঠাইত সেই বস্তুটো নাই কিন্তু তাৰমানে
যে ৰাতিপুৱালৈকে যে নন ষ্টপ প্ৰগ্ৰেম চলি থকা বস্তুটো কোনো ডিষ্ট্ৰিক্টত বা কোনো ৰাজ্যত সেই বস্তুটো নাই ডিষ্ট্ৰিক্টে আহিছে কোনো ৰাজ্যত সেই বস্তুটো নেদেখো আমি দেখা পোৱা নাই তো সেইটো আচৰিত ঘটনা তাৰমানে সেই ৰাতিপুৱা সেই পোহৰ নোহোৱালৈকে সেই এইখিনি যিমানখিনি মানুহ থাকে গোটেইখিনি মানুহ বহিয়ে থাকে তাত গান অনুষ্ঠান চাই শেষ কৰাৰ পাছতহে ঘৰত যাব আৰু কিছুমান আকৌ দাঁত বাছ কৰি শুই উঠি আহে যিবোৰ মানুহে ৰাতি ধৰা সোনকালে শুলে সেইবোৰ ৰাতিপুৱা আহে তো সেই তাত মই সৰ্ববৃহৎ যেতিয়া প্ৰগ্ৰেম কৰিবলৈ গৈছিলোঁ এবাৰ ৰাতিপুৱা 4টামান বাজিছে পোহৰ ঠিক হ'ব আৰু মই লাষ্টৰ গানটো গাম বুলি কৈ মানে শেষ কৰি পেলাই তললৈ নামি আহি আছোঁ তেতিয়া মই অকণমান বিদুল চু পিন্ধিছিলোঁ তো নামি আহোঁতে তলৰ পৰা মোক এজনে এনেকৈ দেখাইছে আৰু দুটা গাওক আৰু মই আৰু নাগাওঁ হ'ব আৰু নামি আহিছোঁ তালৈ সেই মানুহজনে চাই থাকোঁতে মই নামোতেই ষ্টেপটোত তাৰমানে তলত এটা সৰু গাঁত আছিলে সেই গাঁতটোত পৰি পেলাই মোৰ ভৰিটো ফ্ৰেকচাৰ হৈ থাকিল ফ্ৰেকচাৰ ডিছলকেট হৈ গ'ল তাৰপিছত এনেকুৱা বিষ হৈছে এনেকুৱা চিঞৰিছোঁ মই মানে সাংঘাতিক ধৰণৰ পেইন হৈছে তাৰপিছত চবেই মোক দাঙি পেলাই একদম ধৰি পেলাই কি কৰিছে এই তাতে এজন নেপালী মানুহ আছে সৰ্বভূৰ মানে হাইৱেৰ কিনাৰতে তাত মানে হাৰ্ডি জোৰা দিয়ে মানে জৰা ফুকা কৰে তালৈ লৈ গ'ল মোক ইফালে 10টা মানে ধৰিছে ভৰিফালে ধৰিছে 10টা মানে ধৰি নি সেই মানুহজনে ধৰি পেলাই এনেকৈ মোক য'ত ডিছলকেট হৈছে এইটোত লগাই দিলে তাত এনেকুৱা চিঞৰিছোঁ ধেমালি বিষ হৈছে মোৰ সেইদিনাখন লগাই দিলে লগাই দিয়াৰ পাছততো পেইন হৈছে ন পেইন হ'ব পেইন হোৱাৰ পাছততো মই তেনেকৈ সেইদিনাখন কি গোটেই মিউজিয়াম চিউজিয়াম চব পঠিয়াই দিলোঁ ঘৰলৈ পাছদিনাখন শ্ব' আছে মোৰ তাৰে কমিটি এটা কথা ক'ব লাগিব সৰ্বভূৰ যিসকল ৰাইজ কমিটিৰ ল'ৰা আছিলে নীতিশ বুলি এজন ল'ৰা মোক খুব মৰমৰ ভাইটি ভাস্কৰ এতিয়াও মই নাম ল'ব লাগিব সিহঁতি ইমান মোক শুশ্ৰূষা কৰিছে ইমান নিজৰ মানে ককাই ভাই এটাই মোক যেনেকৈ সেইখিনি সময়ত মোক মানে হেল্প কৰিব ঠিক তেনেদৰেই তেওঁ সেই ল'ৰা দুটাই আৰু সৰ্বভূৰ বহুত ল'ৰাই মোক সেই তাতে IB তাতে ৰাতি ৰাখি পাছদিনাখন মই মানে মোক আকৌ ঘৰত থৈ গৈছে এই গাড়ীয়ে তেওঁলোকে মোৰ পাছদিনাখন ঘৰত থৈ গৈছেহি তো সেই অনুষ্ঠানটোত গৈ পেলাই এটা বস্তু মই ভালে ভৰি ভাঙিছে যদিও সেই মানুহখিনি যিটো আন্তৰিকতা মই সেই ভৰি ভাঙি দিয়াৰ পাছত এৰি থৈ গুচি যোৱা নাই মোৰ লগতে লাগি আছে আৰু পাছদিনাখন মোক ঘৰত থৈ গৈছে সেইটো এটা ডাঙৰ কথা খুব মানে মানৱীয়তাৰ কথা সেইটো আজিকালি খুব কম দেখা পোৱা যায় মানুহৰ মাজত সেইকাৰণে মই সেই চিটুৱেশ্যনটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু তাৰ উপৰিও সেই ভৰি ভঙাৰ পাছত মোৰ প্ৰায় এগ্ৰিমেণ্ট হৈ থকা প্ৰগ্ৰেম প্ৰায় 35খন নে 37খন প্ৰগ্ৰেম মোৰ হাতত এগ্ৰিমেণ্ট হৈ থকা বুকিং হৈ থকা প্ৰগ্ৰেম শ্ব' আছিলে তাৰপাছত মই আহি হস্পিটেলত সোমাবলগীয়া হ'ল মোৰ নেমকেয়াৰ হস্পিটেলত এডমিট হ'লোঁ সেই নেমকেয়াৰ হস্পিটেলত যিদিনা এডমিট হৈছোঁ তাৰ পাছদিনাখনে মই যাব লাগে খাপে খাটি তেওঁলোকে কৈছে আপোনাৰ বেনাৰ চেনাৰ মাৰিলোঁ কেনেকৈ কেঞ্চেল কৰিম মই নোৱাৰিম যাব গান গাবলৈ মাথা ঘূৰাই থাকে পেইন কিলাৰ দিছে বহুত কিবাকিবি ষ্ট্ৰং টেবলেট এণ্টিবায়'টিক খাইছোঁ তাৰপিছত আপুনি ফ্লাইটত আহক ফ্লাইটত আহিলে আমি ডিব্ৰুগড়ৰ পৰা আপোনাক লৈ আহিম ঠিক তেনেদৰে তেওঁলোকে লৈ গ'লোঁ তাতে শ্ব' কৰিছোঁ ইফালে ক'লা পলিথিন ইফালে ক'লা জোতা প্লাষ্টাৰ কৰি থোৱা আছে দেখিবলৈ বেয়া লাগে তো তেনেকৈ বহি মই গোল চকী এখন লৈছোঁ যাতে চবফালে ঘূৰি চাব পাৰোঁ তো কিন্তু সেই সময়ত মানুহবোৰৰ যি উৎসাহ যি ছাপোৰ্ট পাইছিলোঁ প্ৰায় মই তেনেকৈ 35-40টা গান গাইছিলোঁ বহি সেই অৱস্থাত তো সেইটো এটা মোৰ জীৱনৰ মানে পাহৰিব নোৱাৰা মুমেণ্ট থেংক ইউ ছ' মাছ কল্লোল দা ভাল লাগিল আজি আপোনাক লগ পালেও ইমান দিনৰ মূৰত খুব সুন্দৰ কথা পাতিলোঁ আৰু আপোনাৰ আহি থকা আমাৰ বিহু ফাংচন হওক গান হওক সকলোবোৰ প্ৰজেক্টৰ কাৰণে আমাৰ ফালৰ পৰা বেষ্ট উইচেছ ধন্যবাদ তোমালোকো বহুত বহুত ধন্যবাদ তুমি আজি এনেকৈ তোমাক লগ পাম বুলি হোৱা নাছিলোঁ নিশ্চয় আৰু খুব ভাল লাগিছে আৰু তোমাৰ ইউটিউবত যিবোৰ চাই থাকোঁ ক্লিপবোৰ খুব ভাল লাগে আৰু ধুনীয়া কাম কৰি যোৱা নিশ্চয় থেংক ইউ ছ' মাছ